গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, এই কেইদিনমান মোৰ এটা ভাৱ উৎপন্ন হৈ আছে। মনত এনেকুৱা এটা ভাৱ হৈছে যে আমি আমাৰ ভিতৰত থকা ক্ষমতা আমি হেৰুৱাই পেলাইছোঁ নেকি। ঠিক আছে। তো মোৰ এনেকুৱা অনুভৱ হৈছে যে বন্ধুসকল, যে মই যোনটো পৰিৱেশত ডাঙৰ হ'লোঁ, যোনখন সমাজত ডাঙৰ হ'লোঁ, মই যেনেকৈ মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, সেই সমাজ বা সেই পৰিৱেশৰ মতে মোৰ চিন্তাধাৰা হৈ গ'ল নেকি, মোৰ মানসিকতা তেনেকুৱাই হৈ গ'ল নেকি, আৰু সেইবাবে কিজানি মই মোৰ ভিতৰত থকা ক্ষমতাখিনিক হেৰুৱাই পেলাইছোঁ। মোৰ এনেকুৱা অনুভৱ হৈ আছে। আপোনালোকৰ হয়নে নাই নাজানো, কিন্তু মোৰ তেনেকুৱা হৈ আছে। তো মই কি ক'ব খুজিছোঁ, এটা ষ্টৰি কওঁ শুনক। এদিন বাঘ এটাই এটা ছাগলী দেখা পালে। ছাগলী এটা দেখা পাই পেলাই বাঘটোৱে ছাগলীটোক খেদিলে। খাবৰ কাৰণে, ধৰিবৰ কাৰণে বাঘটোৰ পিছে পিছে ছাগলীটোৰ পিছে পিছে খেদিব ধৰিলে। ছাগলীটো আগে আগে দৌৰিছে, বাঘটোৱে পিছে পিছে খেদি খেদি গৈ আছে। এনেকৈ খেদি খেদি গৈ 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 ছাগলীটো গৈ পেলাই কি হ'ল, বহুত ছাগলী চৰি আছিলে তাৰ মাজত সোমাই গ'ল। আৰু সেই য'ত ছাগলী চৰি আছিলে তাৰ মাজত যেতিয়া ছাগলীটো সোমাই গ'ল, আৰু বাঘটোৱে এটা বস্তু দেখা পাই পেলাই বাঘটো নিজেই আচৰিত হৈ গ'ল। এইটো কি কথা? কি দেখা পালে জানেনে বাঘটোৱে দেখা পালে এটা মানে এটা বাঘ কি কৰিছে, ছাগলীৰ মাজতে ছাগলীৰ দৰে চৰি আছে। বাঘটোৱে ভাবিছে ইটো বাঘ হয়, বাঘ হৈ পেলাই ছাগলীৰ মাজত কি কৰি আছে। যোনটো বাঘে ছাগলীটোক খেদি গৈছিলে সেই বাঘটোৱে ভাবিছে যে ছাগলীৰ মাজত ইটো বাঘ আৰু এটা বাঘ এইটো কি কৰি আছে। ছাগলীৰ দৰে ঘাঁহ খাই আছে, ছাগলীৰ দৰে চৰি আছে, কথাটো কি? সেই বুলি চিন্তা কৰি বাঘটো খং উঠি পেলাই বাঘটোৱে গৈ চিধাই ইটো বাঘৰ ডিঙিত ধৰি চুচৰাই চুচৰাই লৈ গুচি আহিলে জংঘললৈ। হাবিলৈ লৈ আহিলে, হাবিৰ মাজত আনি পালে। হাবিৰ ভিতৰতে এটা ডাঙৰ পুখুৰী আছিলে, আৰু পুখুৰীটোৰ ওচৰত আহি পেলাই ইটো বাঘক এৰি দিলে। এৰি দিয়াৰ লগে লগে ইটো বাঘে দেখা পালে যোনটো পানীত প্ৰতিচ্ছবি ওলাইছে, দেখা পালে সেই প্ৰতিচ্ছবিত যে আৰু এটা বাঘ তাৰ ওচৰত ৰৈ আছে। তেতিয়া ক'লে, আপুনিতো আছে, আৰু এটা বাঘ ক'ৰ পৰা আহিলে? তেতিয়া ইটো বাঘে কৈছে, তুমিওতো বাঘেই হয়, সেইকাৰণে তোমাক দেখা পাই আছে। তেতিয়া ইটো কৈছে, মই কেনেকে বাঘ হয়? মইতো বাঘ নহয়, মই ছাগলীহে, মই কেনেকে বাঘ হ'ম? ইটো বাঘৰ খং উঠিলে, তুমি কি কথা ক'বলৈ গৈছা? তোমাৰ চেহেৰাটো চোৱা আৰু মোৰ চেহেৰা চোৱা, দুইটাৰ চেহেৰা কি? আৰু তুমি নিজকে ছাগলী বুলি কৈছা যে, কথাটো কি? নাই নাই, মইতো ছাগলী হয়, মই ঘাঁহ খাওঁ, মই ছাগলী হয়, মই কেনেকে বাঘ হ'ম? তেতিয়া ইটো বাঘৰ খং উঠিলে, তই বাঘৰ দৰে চিঞৰচোন। সি কৈছে, মই বাঘৰ দৰে চিঞৰিব নোৱাৰো। তই বাঘৰ দৰে চিঞৰিব পাৰিবি, চিঞৰ। তাক চিঞৰিব কওঁতে সি ছাগলী নিচিনাকে বেবাবলৈ ধৰিছে। যেতিয়া ছাগলীৰ দৰে বেবাব ধৰিছে, ইটো বাঘৰ খং উঠিলে, তই কি ছাগলীৰ নিচিনাকে বেবাইছ? ভালকে বেবা, তই বাঘৰ দৰে চিঞৰ। বাঘে যেনেকে চিঞৰে তেনেকে চিঞৰ কৰ, নহ'লে তোক বোলে এতিয়াই খাই পেলাম, তোক মাৰিম, ইয়াতে মাৰি পেলাম। সি ভয় খালে, ভয় খাই পেলাই সি আকৌ চিঞৰিবলৈ চেষ্টা কৰিছে, আকৌ তাৰ ছাগলীৰ মাতে ওলাইছে বে। তেতিয়া একদম দিলে একদম ভালকে একচাট ইটো বাঘে। আৰু যেতিয়াই বাঘটোৱে তাক মাৰিলে, তেতিয়া তাৰ পৰা একদম মানে বাঘৰ মাতটো ওলাই গ'ল। যেতিয়া বাঘৰ মাতটো ওলাই, ইটো বাঘে বাঘৰ মাতটো ক'ৰ পৰা ওলালে? ইটো বাঘে কৈছে যে, তই যে বাঘ হয়, তোৰ মুখৰ পৰাই ওলাইছে বাঘ, তই আৰু জোৰকে চিঞৰ। নাই, মই নোৱাৰো বোলে, মই ছাগলীহে, মই বাঘৰ নিচিনাকে কেলে চিঞৰিম? তই বাঘ হয়, তই ছাগলী নহয়, তোক নহ'লে মই পানীত জুবুৰিয়াই দিম। এই বুলি কৈ পেলাই পানীত এনেকে মুখখন জুবুৰিয়াই দিলে। যেতিয়া মুখখন জুবুৰিয়াই দিলে ইটোৰ বাঘৰ, তেতিয়া বাঘটোৱে একদম খঙতে একদম ডাঙৰকে চিঞৰিছে। তেতিয়া সি নিজেই অনুভৱ কৰিছে যে মই বাঘৰ নিচিনাকে চিঞৰিছো, মানে মই বাঘ হয়, মই বাঘেই হয়। তেতিয়াহ'লে মোৰ মাতো বাঘৰ নিচিনা, মই কিয় ছাগলীৰ দৰে ব্যৱহাৰ কৰি আছিলো? মই ছাগলীৰ দৰে কিয় নিজকে হেৰি কৰি আছিলো? তাৰপিছত ইটো বাঘে কৈছে, তই বাঘ হয়, তই বাঘৰ পোৱালি হয়, তই বাঘৰ নিচিনাকেই চিঞৰিছ, তেতিয়া তই কিয় নিজকে ছাগলী বুলি ভাবি আছ?
বৈ এতিয়া মোৰ লগত মই যেনেকৈ দৌৰিম তেনেকৈ দৌৰিম। বোলে আপোনাৰ লগত মই কেনেকৈ দৌৰিম, আপোনাৰ লগত দৌৰিব নোৱাৰোঁ, আপুনি বাঘ হয়, মই আকৌ কৈছে মই ছাগলীহে, তই বাঘৰ নিচিনাকৈ চিঞৰিব পাৰিছ, তই চব কৰিছ, দৌৰিব পাৰিবি বৈ, নহ'লে তোক এতিয়া আকৌ পানীত জুবুৰিয়াম। সেই বুলি কোৱাৰ লগে লগে দুয়োটা বাঘ সমানে দৌৰিবলৈ ধৰিলে। যেতিয়া সমানে দৌৰিছে তেতিয়া ইটো বাঘে যোনটো ছাগলীৰ লগত আছিলে সি অনুভৱ কৰিছে যে মোৰ ভিতৰত ইমান ক্ষমতা আছে, মোৰ ভিতৰত ইমান শক্তি আছে, মই সেই শক্তিকণ হেৰুৱাই পেলাইছিলোঁ আচলতে ছাগলীৰ লগত থাকি থাকি। মই ছাগলীৰ লগত থাকি থাকি মই ছাগলীৰ নিচিনা হৈ গৈছিলোঁ, কিন্তু আচলতে মই ছাগলী নহয়, মই বাঘহে। ঠিক আছে, তেতিয়া সি অনুভৱ কৰিছে যে সি বাঘ হয়। ঠিক আছে, মাত্ৰ সি ছাগলীৰ লগত থাকি থাকি সি ছাগলীৰ দৰে হৈ গ'ল। তো বন্ধুসকল, আমাৰ জীৱনতো তেনেকুৱা হয় নেকি? হয় নেকি? নহয়, হয়। ঠিক আছে, আমি যোনটো পৰিৱেশত থাকোঁ, যোনটো সমাজত থাকোঁ, যেনেকুৱা মানুহ লগ পাওঁ, যেনেকুৱা মানুহৰ লগত কথা পাতোঁ, সেই মানুহখিনি, যিখিনি মানুহ আমাৰ ওচৰ চুবুৰীয়া বা ঘৰৰ মানুহৰ পৰা আদি কৰি পেলাই ওচৰ চুবুৰীয়া মানুহ, যি চিন্তাধাৰা, যি মানসিকতা, সেই মানসিকতাৰ দৰে আমি তেনেকুৱা ধৰণে মানে ব্যৱহাৰ কৰোঁতে কৰোঁতে আমি সেই বাঘটোৰ দৰে আমিও সেই ছাগলীটোৰ দৰে হৈ যাওঁ। আমাৰ সেই চিন্তাধাৰা, আমাৰ মানসিকতা আমাৰ নাইকিয়া হৈ যায়। আমি সেই ছাগলীটোৰ দৰে হৈ পৰোঁ আৰু নিজৰ ভিতৰত থকা আমাৰ ক্ষমতা, আমাৰ যোনটো পাৱাৰ, আমাৰ যোনটো শক্তি, সেই শক্তিখিনি আমি চিনিব নোৱাৰা হৈ যাওঁ। আমি পাহৰি পেলাওঁ যে আমাৰ ভিতৰত এটা ডাঙৰ ক্ষমতা আছে, আমাৰ ভিতৰত এটা ডাঙৰ শক্তি আছে, আৰু সেই শক্তিটোক যদি আমি উলিয়াই পেলাওঁ, সেই আমাৰ ক্ষমতাখিনিক যদি বিচাৰি পাওঁ, তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম? আমি সকলো কৰিব পাৰিম। মাত্ৰ এই শক্তিকণ, এই যোনটো ক্ষমতা, সেই ক্ষমতাটো নাইকিয়া কৰি পেলাই আমি যোনটো পৰিৱেশত ডাঙৰ দীঘল হওঁ, সেই পৰিৱেশৰ দৰে আমি হৈ যাওঁ। ঠিক আছে, তো সেইটো কাৰণে আমি সদায় এটা বস্তু চেষ্টা কৰিব লাগে যে আমাৰ ভিতৰত কি আছে, আমাৰ ভিতৰত এনেকুৱা কিবা শক্তি আছে নেকি, আমাৰ ভিতৰত এনেকুৱা কিবা এটা ক্ষমতা আছে নেকি, যোনটো ক্ষমতাৰ দ্বাৰা আমি কিবা কৰিব পাৰোঁ। আমাৰ জীৱনত আমি আগবাঢ়িব নোৱাৰাৰ আটাইতকৈ ডাঙৰ কামটো হৈছে আমাৰ দুৰ্বলতা। আমি যোনখন সমাজত যেনেকুৱা চিন্তাধাৰা, যেনেকুৱা মানসিকতা, যেনেকৈ কথা পাতে, যেনেকুৱা আচাৰ ব্যৱহাৰ, ঠিক আছে, যেনেকুৱা নিগেটিভ চিন্তাধাৰা, সেই নিগেটিভ চিন্তাধাৰাৰ মাজত সোমাওঁতে সোমাওঁতে তই এইটো কৰিব নোৱাৰ, তই সেইটো কৰিব নোৱাৰ, তই এইটোহে, তই আচলতে এইটোহে কৰিব লাগিব। ঠিক আছে, তোৰ শিক্ষা নাই, তোৰ আমুক নাই, তই সেইটো কৰিব নোৱাৰ, তই সেইটো কৰিব নোৱাৰ। প্ৰত্যেকটো বস্তুত নোৱাৰো 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 বুলি কৈ থাকোঁতে আমি সেই সমাজৰ মাজত, সেই পৰিৱেশৰ মাজত মিলি যাওঁ। আমাৰ মাজৰ শক্তিকণ আমি হেৰুৱাই পেলাওঁ। আমাৰ ভিতৰত থকা আমাৰ ক্ষমতাকণ আমি বিচাৰি নোপোৱা হৈ যাওঁ। সেইকাৰণে মোৰ আজি টাইটেলটোৱেই দিছোঁ যে আমি আমাৰ ভিতৰত থকা ক্ষমতা হেৰুৱাই পেলাইছোঁ নেকি? 100% হেৰুৱাই পেলাইছোঁ বন্ধুসকল। আমি আমাৰ মাজত থকা শক্তিকণ আমি বিচাৰিবলৈ চেষ্টা নকৰি আমি হেৰুৱাই পেলালোঁ। অৱশেষত এই সমাজত খাপ খোৱাকৈ, এই পৰিৱেশত মানে চলিব পৰাকৈ আমাৰ জীৱনটো তেনেকৈয়ে গুচি গৈছে। আমি তেনেকৈয়ে চলি গৈ আছোঁ। ইটোৱে কৈছে সেইটো কৰিব নোৱাৰ, সেইটোৱে কৈছে সেইটো কৰিব নোৱাৰ বুলি কওঁতে কওঁতে আমি তেনেকৈয়ে হৈ গৈছোঁ, আৰু নিজৰ সিদ্ধান্ত নিজেই ল'ব নোৱাৰা হৈ গৈছোঁ। আমি নিজৰ কিবা এটা কৰিম বুলি ভাবিলেও আমি এনেকুৱা এটা আমাৰ অভ্যাস হৈ গৈছে, যেনেকৈ সেই বাঘটো ছাগলীৰ দৰে অভ্যাস হৈ গ'ল, সেই তেনেকৈ আমাৰো এটা অভ্যাস হৈ গৈছে যে মই এইটো কৰিম, আমুকে বেয়া পাব, এইটো কৰিম, আমুকে কি ক'ব, মানুহে কি ক'ব, মানে এটা যোনটো আমাৰ পৰিৱেশ, সেই পৰিৱেশৰ অনুপাতত আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা হৈ গৈছে। গতিকে আমি সেইকাৰণে আমাৰ ভিতৰত থকা ক্ষমতাকণ আমি হেৰুৱাই পেলাইছোঁ। তো আমি সদায় মানুহৰ কথা মতে, মই আগৰ ভিডিঅ'টোত বনাইছিলোঁ যে মানুহৰ কথা মতে যদি আমি চলোঁ নহয়, আমি কেতিয়াও জীৱনত আগুৱাই যাব নোৱাৰিম। আমি মানুহৰ কথাৰ বিপৰীতে কাম কৰিব লাগিব। আমি অকলশৰে চিন্তা কৰিব লাগিব। আমি ভিৰৰ পৰা আঁতৰি আহিব লাগিব, আৰু তেতিয়াহে আমি নিজৰ ভিতৰত থকা আমি যিখিনি ক্ষমতা, আমাৰ শক্তি, সেইখিনিক বিচাৰি পাওঁ। বন্ধুসকল, এইটো মোৰ ডাঙৰ ভুল হৈ গ'ল, মোৰ জীৱনত আটাইতকৈ ডাঙৰ ভুল, যে মই সদায় এই সমাজখন বিচাৰি থাকিলোঁ, এই পৰিৱেশটো বিচাৰি ফুৰিলোঁ, মই এইখন মানে এইটো পৰিয়ালৰ মাজতে থাকিবলৈ চেষ্টা কৰিলোঁ। তো মই সেইকাৰণে সেই পৰিৱেশতে ডাঙৰ হৈ পেলাই, সেই পৰিৱেশৰ মাজতে থাকি পেলাই
মোৰ মানসিকতা মোৰ চিন্তাধাৰা তেনেকুৱা হৈ গ'ল। তো যদি মই মোৰ ক্ষমতাক বিচাৰিব হয় নহয়, মোৰ যদি শক্তি বিচাৰিব হয় নহয়, তেতিয়াহ'লে এই পৰিৱেশটো এৰিব লাগিব, এই ঘৰখন এৰিব লাগিব। যোনটো ঘৰত যোনটো পৰিৱেশ তেনেকুৱা চলি আছে, তো সেই ঘৰখনো ত্যাগ কৰিব লাগিব। যেনেকৈ ৰামচন্দ্ৰই বনবাসত যোৱাৰ কাৰণেহে আমি সকলোৱে চিনি পাইছোঁ যে তেওঁ আমাৰ ঈশ্বৰ ৰাম হয়। তেওঁ যদি ৰাজপ্ৰসাদত থাকিলেহেঁতেন, ৰাজপ্ৰসাদত থকাহেঁতেন, আমি ৰাম বুলি কেতিয়াও চিনি নাপালোহেঁতেন। তেওঁ বনবাসত গৈ পেলাই সীতাক যেতিয়া হেৰুৱালে, যেতিয়া লংকা গৈ পেলাই আক্ৰমণ কৰিলে, সেই শক্তিকণ ৰামে আচলতে পালে যেতিয়া তেওঁ বনবাসত গ'ল। ঠিক আছে, এইটো ৰামায়ণত এটা সুন্দৰ বস্তু মেছেজ দিছে, যেতিয়ালৈকে আমি ঘৰৰ ভিতৰত সোমাই থাকিম, যোনটো পৰিৱেশত ডাঙৰ হ'ম নহয়, তেতিয়ালৈকে আমি সেই পৰিৱেশৰ মানুহ হৈয়ে থাকিম। আৰু যেতিয়াই আমি এক্সট্ৰা চিন্তা কৰিম আৰু অকণমান বাহিৰত ওলাবলৈ চেষ্টা কৰিম, তেতিয়াহে আমাৰ আচল পৰিচয়টো ওলাই পৰিব। কাৰণ অকলে যিমান চেষ্টা কৰিম নহয়, অকলে থাকিলে কি হ'ব, আমি আমাৰ নিজৰ সিদ্ধান্ত, নিজৰ ক্ষমতা, নিজৰ ভিতৰত থকা ক্ষমতাক আমি বিচাৰিবলৈ সুযোগ পাম। তো সেইকাৰণে আমি সদায় নিজৰ ক্ষমতা, নিজৰ শক্তি, নিজৰ পাৱাৰ বিচাৰিবৰ কাৰণে অকণমান ঘৰৰ পৰা আঁতৰিব লাগিব। আমি সেই পৰিৱেশৰ পৰা আঁতৰিব লাগিব। আঁতৰি বেলেগ এটা পৰিৱেশত থাকি পালে নিজক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব লাগিব যে আমাৰ ভিতৰত থকা ক্ষমতাখিনিক আমি বিচাৰিব পাৰোঁ। ঠিক আছে, তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় যে আমি আমাৰ ভিতৰত থকা ক্ষমতাখিনিক আমি হেৰুৱাই পেলাইছোঁ। ঠিক আছে, তো আমি আমাৰ ক্ষমতাখিনিক বিচাৰিবৰ কাৰণে আমি অকণমান চেষ্টা কৰিব লাগিব। আমি অকণমান নিজকে ত্যাগ কৰাব লাগিব। ঠিক আছে, যিকোনো বস্তু ত্যাগ কৰিব, ত্যাগৰ অবিহনে একো নহয়। এইটো এটা ভিডিঅ' মই বনাম। ঠিক আছে, তো যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে সঁচাকৈ ভাল পায়, তেন্তে হ'লে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰি ল'ব, যাতে আপোনালোকৰ অকণমান উৎসাহ পাওঁ, আপোনালোকৰ অকণমান প্ৰেৰণা পালে মই সাহস পাম এনেকুৱা ধৰণৰ ভিডিঅ'জ বনাই যাবৰ কাৰণে। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা বিষয়বস্তু লৈ আহি আছোঁ।